সকলোৰে সহায় সহযোগ কামনা কৰি মই এই সম্পূৰ্ণ সভাখন চলাই বাবে সভাপতি আহ্বান জনালোঁ। উপস্থিত থকা সন্মানীয় মুখ্য অতিথি লগতে বিশিষ্ট অতিথিসকল, আমন্ত্ৰিত আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু জিলা সংঘৰ অন্তৰ্গত বিভিন্ন প্ৰাথমিক পৰ্যায়ৰ সন্মানিত সভাপতি সম্পাদক আৰু আমাৰ ভোগালা প্ৰাথমিক চুপাৰভাইজ আজি যিটো কাৰ্যসূচী মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সংবৰ্ধনা জনাব লাগিব এটা প্ৰস্তাৱ লোৱা হৈছিল আৰু এই প্ৰস্তাৱটো কাৰ্যকৰী কৰাৰ কাৰণে আজি আমি এই সভাখন অনুষ্ঠিত কৰিছোঁ। গতিকে আমাৰ আজিৰ সভাৰ উদ্বোধনৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী এইখিনি আজি আমাৰ বঙাইগাঁও মহকুমা ব্যৱসায় বোৰ্ডৰ চেয়াৰমেন মাছৰ এবাৰ আমি উত্তৰ কলমাৰা মহকুমাৰ চুকে কোণে বসবাস কৰা জনজাতি সমাজৰ সমস্যাপন্ন শিক্ষা পৰিৱেশৰ মাজৰ পৰা ক্ৰমাৎ ঐকান্তিক আৰু আশাভুদীয়া প্ৰচেষ্টাৰে অৰ্জন কৰা কৃতিত্বক আমি শলাগ লৈছিলোঁ। তো আজি এই সম্বৰ্ধনা অনুষ্ঠানত মই প্ৰথমতে নৰ্থ চালমাৰা ডিষ্ট্ৰিক্ট ট্ৰাইবেল সংঘৰ সভাপতি সমনীতে সম্পাদক লগতে কৰ্মকৰ্তাসকললৈ মই ইয়াত বিচাৰিছোঁ, ভণ্টিসকল, তোমালোকৰ জীৱনত যি উদ্দেশ্য আছে, তোমালোকৰ জীৱনত যি লক্ষ্য আছে, সেই লক্ষ্যত উপস্থিত হ'বলৈ তোমালোক দৃঢ় প্ৰতিজ্ঞাবদ্ধ মই নিশ্চয় জানো। কাৰণ যদি নাথাকা হ'লহেঁতেন উদ্দেশ্য বা ঠিক এনেকুৱা যিটো গ'ল অবজেক্টিভ নিশ্চয় ইমান শতাংশ নম্বৰলৈ পাছ কৰাটো বোধহয় সম্ভৱ হৈ নুঠিলহেঁতেন।
যে নহওক এজন ভাল বন্ধু হ'ল এখন লাইব্ৰেৰীৰ সমান। এই লাইব্ৰেৰীৰ পৰা যিমান জ্ঞান আমি আয়ত্ব কৰিব পাৰোঁ এজন বন্ধুৰ পৰা আমি লাভ কৰিব পাৰোঁ। BH কলেজৰ প্ৰফেচাৰ বাবুৰাম ছাৰে যিখিনি আপোনালোক কৈ গ'ল, মইতো ভাবোঁ আমাৰ ক'বলগীয়া নায়েই আৰু শেষেই কৰি দিছে। আৰু গাৰ্জেনখিনিক ল'ৰা ছোৱালীখিনিক গাৰ্জেনখিনিক কম, মোৰ যিটো এক্সপিৰিয়েঞ্চ বা মোৰ যিটো ভাবোঁ ধাৰণা, গাৰ্জেনখিনিক মাত্ৰ অনুৰোধ কৰিম ল'ৰা ছোৱালীখিনিক যাতে তেওঁলোকৰ মতে তেওঁ কোনটো লক্ষ্যত উপনীত হ'ব বিচাৰে সেইখিনি লক্ষ্যত উপনীত হোৱাৰ কাৰণে যাতে গাৰ্জেনখিনিয়ে ছাপোৰ্ট কৰে। সম্বৰ্ধনা কমিটি কথা লাৰ্ণ ফ্ৰম মাই মিষ্টেক। ওকে, তুমি মিষ্টেক কৰিছা আৰু ভৱিষ্যত জীৱনত মিষ্টেক যাতে নহয়। ঠিকে আছে? আৰু মই জানে এনে ছাত্ৰ ছাত্ৰীৰ লগত ক্লাছতো খুব বন্ধুত্ব এটা সম্পৰ্ক বজাই ৰাখোঁ, তেতিয়া শিকিব পাৰে। কিন্তু মই অলপ বেলেগ ধৰণৰ মানুহ হয়। কেতিয়াবা আমাৰ BH কলেজত ইমান ল'ৰা ছোৱালী হয়, আগতে 350 এডমিশ্যন লৈছিলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত। ৱালতো এনেকৈ থাকি পেলাই এনেকৈ ক্লাছ পঢ়ে। এনেহেনত বহুত মনোযোগ দি ক্লাছ কৰিব লগা হয়। এনেহেনত যদি কোনোবা ল'ৰা ছোৱালী দুষ্টামি কৰিছে নহয়, তেতিয়া যদি চকুত পঢ়ে নহয়, সেই সময়ত হিটলাৰতকৈও বেছি হয়। হিটৰ নিউ ঠিকছে বেটা গম পোৱা নাই BH কলেজ এনেকৈ আমি ওলাই দিওঁ। গোটেই ক্লাছৰুম পুৰা কণ্ট্ৰলত থাকে আৰু শিকিবও পাৰে। জানা ভাবে বোধে ট্ৰাইবেল টিচাৰ হয় না? আৰু এনে কিন্তু ভয় কৰে ট্ৰাইবেলক সমান বুলি ভাবে, সমলি দিগদাৰ। ঠিকে আছে, থেংক ইউ দেই, থেংক ইউ। নেক্সট তুমি আৰামত ক'ব পাৰিবা। মই বিশেষ একো নকওঁ, কিন্তু আজি এই সভাখনত উপস্থিত থাকি এনেকুৱা এটা মোৰ ভাৱ হ'ল, মই ক'বলৈ বাধ্য হ'ল। মই ভাবিছিলোঁ আজি মিটিঙত একো নকওঁ, কাৰণ বহুত বক্তাই ক'লে, আমাৰ ছাৰেতো যেনেকৈ ক'লে মই আৰু কোৱাৰ প্ৰয়োজনেই বোধ কৰা নাই। কিন্তু এতিয়া আজিৰ এই অনুষ্ঠানৰ শেষৰ পৰ্যায়ত মোৰ উপলব্ধি হৈছে যে মই কিবা ক'ব লাগিব। এই কোৱাত যদি কিবা এটা হয় তাহলে মই নিশ্চয় আনন্দিত হ'ম আৰু ৰাইজৰ Thank you.